নমস্কাৰ লোকেল মুৰ্গী ফাৰ্মিঙলৈ সকলোকে স্বাগতম। আপুনি এজন যদি মুৰ্গী পালক আৰু আপোনাৰ মুৰ্গীয়ে যদি দানা কম পৰিমাণে খাই আছে নাইবা হজম শক্তি কমি গৈ আছে, যাৰ ফলত পাতলা পায়খানা আৰম্ভ হৈ গৈছে নাইবা যথেষ্ট কমজুৰি হৈ গৈছে নাইবা শ্বাস প্ৰশ্বাসজনিত ৰোগে দেখা দি আছে, তেন্তে আপুনি আপোনাৰ মুৰ্গীক কি ঘৰতে উপলব্ধ বস্তু নাইবা বজাৰত সহজে উপলব্ধ বস্তু খুৱাই অতি কম সময়ৰ ভিতৰতে সুস্থ কৰি তুলিব পাৰিব, সেই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰা হ'ব। সেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব। অলপতে উল্লেখ কৰা সমস্যাকেইটা যদি আপুনি আপোনাৰ মুৰ্গীত দেখা পাই আছে, তেন্তে আপুনি বজাৰত অতি সহজে উপলব্ধ নাইবা ঘৰতে প্ৰস্তুত কৰি ল'ব পৰা আপেলৰ নাইবা আঙুৰৰ ভিনেগাৰ দিব লাগে। এইবিধ ফলৰ ভিনেগাৰৰ বাবে আপোনাৰ মুৰ্গীৰ হজম শক্তি বৃদ্ধি হ'ব, ভাল শাৰীৰিক বৃদ্ধি, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব, ভাল বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি হ'ব, ভোক বাঢ়িব, যাৰ বাবে ওজন অতি সোনকালে বৃদ্ধি হ'ব। বজাৰত বহুতো ধৰণৰ ভিনেগাৰ পোৱা যায়, কিন্তু তাৰে ভিতৰত আঙুৰ নাইবা আপেলৰ ভিনেগাৰহে মুৰ্গীৰ বাবে ব্যৱহাৰ কৰিব পাৰি। কিন্তু সকলোতকৈ ভাল ভিনেগাৰ বুলি ক'লে আপেলৰ ভিনেগাৰেই সকলোতকৈ ভাল কাম কৰে। এতিয়া আহিছোঁ এই ফল-মূলৰ ভিনেগাৰৰ কাম কি কি। হজম শক্তি বৃদ্ধিত সহায় কৰে, শৰীৰৰ বাবে হানিকাৰক বেক্টেৰিয়াৰ পৰা মুৰ্গীক ৰক্ষা কৰে, শৰীৰত জমা হৈ থকা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই অহাত সহায় কৰে, শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ'টিন, মিনাৰেল, ভিটামিনৰ ভালদৰে শোষণত সহায় কৰে, পেটত জমা হৈ থকা গেছ বাহিৰলৈ ওলোৱাত সহায় কৰে, মুৰ্গীৰ শৰীৰত বেক্টেৰিয়াৰ প্ৰভাৱৰ ফলত সৃষ্টি হোৱা অশান্তিৰ পৰাও ৰক্ষা কৰে। মুৰ্গীৰ যদি তেজ পায়খানা হৈ আছে তেন্তে এই ক্ষেত্ৰতো সহায় কৰে। শ্বাস প্ৰশ্বাসজনিত ৰোগো ঠিক কৰাত সহায় কৰে। যদি আপোনাৰ মুৰ্গীৰ শৰীৰত পেলু নাইবা কৃমিৰ সমস্যা হৈ আছে, তেন্তে ইয়াতো যথেষ্ট ভাল কাম কৰা দেখা গৈছে আপেলৰ নাইবা আঙুৰৰ ভিনেগাৰে। এতিয়া কথা পাতিম যে কিমান পৰিমাণত ব্যৱহাৰ কৰিম এই ভিনেগাৰ। যদি আপুনি দানাৰ লগত ব্যৱহাৰ কৰিম বুলি ভাবিছে, তেন্তে 1 কেজি দানাত 20 ml অৰ্থাৎ 20 মিলিলিটাৰ এই ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰিব সপ্তাহত 2 পৰা 3 দিনৰ বাবে, আপোনাৰ দিনটোত যিকোনো এবাৰ। যদি আপুনি পানীত দিব বিচাৰিছে আৰু আপোনাৰ মুৰ্গীত অকণমান সমস্যা দেখা পাই আছে, তেন্তে 1 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত দিব লাগিব, আৰু যদি সমস্যা অলপ বেছি পৰিমাণে দেখা গৈছে তেন্তে 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত দিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো ধ্যান দি চালে আৰু বুজি পাবলৈ সক্ষম হৈছে, আৰু যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা শিকিব পাৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।